পিকনিক খাবৰ কাৰণে গাত কিবা চৌকা বনাই আছে ন আলু খাবা নেকি ভাইটি হ'ব দে ওকে ডন মাইণ্ড কৃষ্ণ ক পৰি দিলে মাংস দিলে মিঠাতেল ঢালিছে এটা বটল ঢালিছে 1 লিটাৰ এইবাৰ ধুৱাই চাই কি হ'ল আৰু কি আছে দি দিয়া এইটো লাই এইটো আলু এইটো জলকীয়া দুবিধৰ আছে আৰু কি লাগে আৰু ইয়াত একেবাৰে ফিনিচিঙত গৈ আছে চব্জি হ'ব আৰু অলপ পিছত আপোনালোকৰ মাজলৈ আমি লৈ আহিম এটা সুন্দৰ মাল্টি ফাষ্টৰ পাৰ্টি দিছে